নমস্কাৰ বন্ধুসকল মোৰ চেনেল এনি টেক ফৰ ইউলৈ আপোনালোকক স্বাগতম জনাইছো আজি কিছুদিন আগতে আসাম হেলথ ডিপাৰ্টমেণ্টৰ পৰা কিছু সংখ্যক পদৰ বাবে আবেদন বিচৰা হৈছিল তাত অনলাইন আবেদন বিচৰা হৈছিল ষ্টাফ নাৰ্ছ আৰু ৰেডিঅ'গ্ৰাফাৰ বা ল্যাবৰেটৰী টেকনিচিয়ান বা জুনিয়ৰ এসিস্ট্যান্ট ড্ৰেছাৰ এইবিলাক পদৰ বাবে আৰু সেই অনলাইন আবেদন কৰোতে আমি যিবিলাক ডকুমেন্টস আপলোড কৰিম সিগনেচাৰ বা ফটো আপলোড কৰিম সেইবিলাকৰ বিশেষ ধৰণৰ সাইজ বা ৰেজুলেশ্যন ওয়েবসাইটত মেনশন কৰি দিয়া আছিল আজি মোৰ ভিডিওটো বনোৱাৰ মূল উদ্দেশ্যটো হৈছে সেই ডকুমেন্টস বিলাক বা সিগনেচাৰ বা সেই ফটো বিলাক আমি কেনেকুৱা ধৰণে সেই পাৰ্টিকুলাৰ ৰেজুলেশ্যন আৰু হেনেকুৱা ধৰণৰ সাইজত আমি কৰিব পাৰো অতি সহজ পদ্ধতিৰে অতি কম সময়ৰ ভিতৰত কেৱল পেইন্ট ইউজ কৰি হয় বন্ধুসকল কেৱল পেইন্ট ইউজ কৰি ইয়াৰ বাবে কোনো ধৰণৰ আপোনালোকৰ বহুত এডভান্স লেভেলৰ ফটোশপ পৰ জ্ঞান নালাগে বা এডভান্স লেভেলৰ একো কোনো ধৰণৰ জ্ঞান নালাগে কেৱল পেইন্ট ইউজ কৰি আপুনি অতি সহজতে আৰু অতি কম সময়ৰ ভিতৰত 1 মিনিটতকৈ কম সময়ৰ ভিতৰত আপুনি ৰিসাইজ কৰিব পাৰে এই নিৰ্দিষ্ট ৰেজুলেশ্যন আৰু সাইজ মতে ভিডিওটো হয়তো অকনমান দীঘল হ'ব পাৰে আপোনালোকে ধৈৰ্য ধৰি শেষলৈকে চাই থাকিব কাৰণ যদি হুনকালে আৰু দৌৰাদৌৰিকৈ ক'বলৈ যায় তেতিয়ালে আপোনালোকে বুজি নাপাব কেনেকৈ ইয়াক ৰিসাইজ কৰিম তেতিয়ালে আহক কেনেকৈ ৰিসাইজ কৰি ইয়াক চাই লওঁ তাৰ বাবে এইটো হৈছে আসাম গভৰ্ণমেণ্ট তোৰ যেটো হেলথ ডিপাৰ্টমেণ্টৰ মেইন ওয়েবসাইট ইয়াতে আমি ইয়াতে ক্লিক কৰিলে ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণে আমাৰ পেজ এটা খোল খাব সো ইয়াতে যেতিয়া তললৈ আহিব ইয়াতে দিয়া আছে ক্লিয়াৰলি ইয়াতে মেনশন কৰা আছে আপোনাৰ ফটোগ্ৰাফখন ম্যাক্সিমাম 35 কেবি হ'ব লাগিব আৰু সিগনেচাৰটো ম্যাক্সিমাম 30 কেবি হ'ব লাগিব আৰু আপোনাৰ যিবিলাক ডকুমেন্টস আপুনি আপলোড কৰিব যিবিলাক এডুকেশনাল ডকুমেন্টছৰ পৰা গোটেই ডকুমেন্টস বিলাকৰ ম্যাক্সিমাম সাইজ আপোনাৰ 200 কেবি হ'ব পাৰিব 200 কেবিতকৈ বেছি হ'ব নোৱাৰে কম হ'লে কথা নাই হাইট হ'ব আপোনাৰ 500 পিক্সেলৰ পৰা 800 পিক্সেলৰ ভিতৰত হ'ব লাগিব আৰু উইডটো আপোনাৰ 400 পিক্সেলৰ ভিতৰত 600 পিক্সেলৰ ভিতৰত হ'ব লাগিব আৰু যেটো আপোনাৰ ফটোগ্ৰাফ আৰু সিগনেচাৰ ইয়াৰ যেটো ৰেজুলেশ্যনটো ইয়াতে মেনশন কৰা আছে তাৰ বাবে আপুনি নেক্সট দবলে এটো পাই যাব ইয়াতে সব ফটোগ্ৰাফৰ যেটো ৰেজুলেশ্যন সাইজটো 35 কেবিতকৈ বেছি হ'ব নোৱাৰে আৰু ৰেজুলেশ্যনটো হৈছে হাইটটো 250 পিক্সেলৰ পৰা 320 পিক্সেলৰ ভিতৰত হ'ব লাগিব আৰু উইডটো হ'ব 150 পিক্সেলৰ পৰা 220 পিক্সেলৰ ভিতৰত হ'ব লাগিব সেনেদৰে সিগনেচাৰটো আপোনাৰ 30 কেবি ম্যাক্সিমাম সাইজ হাইটটো হ'ব আপোনাৰ 100 পিক্সেলৰ পৰা 180 পিক্সেল আৰু উইডটো হ'ব 150 পিক্সেলৰ পৰা 220 পিক্সেল তেতিয়ালে আহক এইবিলাক আমি ফটো আৰু ইমেজ বিলাক আৰু লগতে ডকুমেন্টস বিলাক কেনেকৈ ৰিসাইজ কৰো এই পাৰ্টিকুলাৰ সাইজ আৰু ৰেজুলেশ্যন মতে এটো আমি জানি লও তাৰ বাবে বন্ধুসকল মই স্যাম্পল কিছুমান পিকচাৰ লৈছো স্যাম্পল এখন পিকচাৰ লৈছো স্যাম্পল পিকচাৰ এখন লৈছো এখনক আমি ভাবিছো ডকুমেন্টস বুলি ইউজ কৰিছো স্যাম্পল ফটো এটা লৈছো স্যাম্পল সিগনেচাৰ এটা লৈছো তো আপুনি ফটোখনৰ সাইজটো চাব পাৰে ফটোখনৰ সাইজটো বৰ্তমান সাইজ হৈছে এই ফটোখনৰ 5.18 MB তো 5 MB তকৈ ইয়াৰ সাইজ বেছি আছে ফটোখনৰ তো এইখনক আমি যদি ৰিসাইজ কৰো তো তাৰ কাৰণে আমি ইয়াক কি কৰিব লাগিব ইয়াক ৰাইট ক্লিক কৰক আপুনি ফটোখন সিলেক্ট কৰক ফটোখন সিলেক্ট কৰি ফটোখনৰ ওপৰত ৰাইট ক্লিক কৰক ৰাইট ক্লিক কৰাৰ পিছত ওপেন উইথ বুলি এনেকৈ এটা অপচন এটা আহিব ওপেন উইথ তো ওপেন উইথ আপুনি ওপেন উইথ বুলি অপচনটো আহিব যেতিয়া আহিব তাতে আপুনি পেইন্টত ক্লিক কৰিব ওপেন উইথ পেইন্ট এটা যদি ওপেন উইথ আপোনাৰ পেইন্ট অপচনটো নাহে তাত তেতিয়া আপুনি চিন্তা কৰিবলগীয়া একো কথা নাই তেতিয়া হলে আপুনি স্টার্ট বাটনত যাব তাত অল প্রোগ্রামসৰ ক্লিক কৰিব তাৰে পিছত যাব এক্সেসৰিজ হয় তাৰে পিছত এক্সেসৰিজত ক্লিক কৰিব এক্সেসৰিজত ক্লিক কৰাৰ পিছত আপোনাৰ চিকেন ৰব মই এক্সেসৰিজটো উলিয়াই লৈছো হয় এইটো এক্সেসৰিজত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে পেইন্ট অপচনটো পাই যাব জাস্ট পেইন্টত ক্লিক কৰক পেইন্টত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি ইয়াৰে ক্লিক কৰি যেতিয়া ওপেন অপচনটো আহিব ওপেনত ক্লিক কৰিব ওপেনত ক্লিক কৰিলে যত আপোনাৰ ফটোখন আছে মোৰ ডেস্কটপত ইয়াতে ফটোখন আছে ডেস্কটপৰ মই পাৰ্টিকুলাৰ ফোল্ডাৰটো উলিয়াই লৈছো ইয়াতে মোৰ ফটোখন আছে এইখন ফটো মই সিলেক্ট কৰি লৈছো সিলেক্ট কৰি ওপেন কৰিছো চাওক ফটোখন বহুত ডাঙৰ ইয়াতে এনেকৈ গোটে কভাৰ হোৱা নাই কাৰণ ফটোখন বহুত ডাঙৰ সাইজৰ আছে আৰু বহুত ৰেজুলেশ্যনটো বহুত আছে তাৰ বাবে আমি ইয়াক ৰিসাইজ কৰিব লাগিলে আমি এটা কি কৰিম তাৰ বাবে আমি ৰিসাইজ নামৰ এইটো অপচন আপোনালোকে দেখিব লেফট সাইডত এইটো ৰিসাইজ নামৰ অপচনটো আছে তাত আপুনি Ctrl+W দবালে এই ৰিসাইজ নামৰ অপচনটো অন হ'ব তো আপুনি ৰিসাইজত ক্লিক কৰিব ৰিসাইজত ক্লিক কৰাৰ পিছত এই এনেকুৱা এখন উইন্ডো আপোনাৰ ওলাব এই উইন্ডোখন ওলোৱাৰ লগে লগে আপুনি প্ৰথমতে এটা কাম কৰিব এই যেটো মেইনটেইন এসপেক্ট ৰেশিও বাই ডিফল্ট ক্লিক কৰাই থাকিব আপুনি হেতু আনচেক কৰিব লাগিব এটো মনত ৰাখিব মেইনটেইন এসপেক্ট ৰেশিওটো আনচেক কৰিব লাগিব নহলে ৰেজুলেশ্যনটো ঠিকমতে সেট নহয় তাৰ পিছত আপুনি পিক্সেলত ক্লিক কৰক পিক্সেলত ক্লিক কৰাৰ পিছত এইটো যেটো সাইজ দেখিছে এই ফটোখনৰ এইখন অৰিজিনাল সাইজ ইয়াতে যেটো উইডটো আছে 400
4160 পিক্সেলত আছে আৰু হাইটটো আছে 3120 পিক্সেলত তো আমি আমাৰ যেটো ওয়েবসাইটত যে ইনস্ট্ৰাকচন আছে হেমতে আমি ৰিসাইজটো কৰাই লওঁ ওয়েবসাইটৰ ইনস্ট্ৰাকচন মতে কি আছে আমি আকৌ এবাৰ চাই লওঁ ওয়েবসাইটৰ ইনস্ট্ৰাকচন কি আছিল ডকুমেন্টছৰ সাইজ ম্যাক্সিমাম 200 KB হ'ব পাৰিব হাইটটো হ'ব 500 পিক্সেলৰ পৰা 800 পিক্সেলৰ ভিতৰত আৰু উইডথটো 400 পিক্সেল ঠিক আছে আমি হেমতে ৰিসাইজটো কৰি লওঁ আমি হাইটটো 500 পিক্সেল কৰি লওঁ আৰু উইডথটো আমাৰ কিমান দিয়া আছে 400 পিক্সেলৰ পৰা উইডথটো আপোনাৰ 400 পিক্সেলৰ পৰা 600 পিক্সেলৰ ভিতৰত তো উইডথটো আমি 400 পিক্সেল ৰাখিছো হাইটটো আমি 500 পিক্সেল ৰাখিছো ইয়াতে চাই লওক হাইট এইটো হাইট ভাৰ্টিকেলটো হাইট হয় হাইটটো আমি 500 পিক্সেলত ৰাখিছো আৰু যেটো এইটো উইডথটো হয় উইডথটো আমি 400 পিক্সেলত ৰাখিছো তাৰ পিছত আপুনি ওকে ক্লিক কৰক ওকে ক্লিক কৰাৰ লগে লগে ফটোখন এনেকৈ ৰিসাইজ হৈ গল যেটো ৰিজলিউশনত মই ৰিসাইজ কৰিছো তাৰ পিছত কি কৰিব আপুনি পেইন্ট এইটো অপচনত যাব তাৰ পিছত যাব সেভ এজ ডাইৰেক্ট সেভ নকৰিব আপুনি সেভ এজত যাব সেভ এজত যোৱাৰ পিছত আপুনি ইয়াতে জেপিইজি পিকচাৰ বুলি এটা অপচনত দেখিব তাতে ক্লিক কৰক ক্লিক কৰাৰ পিছত আপুনি ফটোখন কোড সেভ কৰিব হেতু ভিডিও কম্পিউটাৰে আপুনি যোনটো জি ফোল্ডাৰত সেভ কৰে ডেস্কটপত সেভ কৰে যেনেকৈ সেভ কৰে আপুনি সেভ কৰি ল'ব তো মই ইয়াতে ইমেজ ৰিসাইজ অপচন বুলি এটা মই ফোল্ডাৰ অলৰেডি খুলি থৈছো তাত মই এখন সেভ কৰিম মই আগতে ডিলিট কৰি লওঁ এখন তাতে সেভ কৰিম জাস্ট আপুনি নামটো যেনেকৈ দিয়ে আপুনি দিব তাৰ পিছত সেভ ক্লিক কৰিব সেভ হৈ গল এটা চাও হক ফটোখন ৰিসাইজ হৈছে আৰু সাইজটো কিমান হৈছে ইয়াতে এবাৰ চাই লওঁ এখন ফটো এইমাত্ৰ কৰিলো এখন আমি সাইজটো কিমান হৈছে চাই লওঁ চাও ইয়াৰ সাইজটো হৈছে কিমান 140 KB মান তাৰ মানে 200 KB কৈ তলত আৰু ইয়াৰ ৰিজলিউশনটো আমি চাই লওঁ ৰিজলিউশনটো আমি কিমান পিক্সেলত দিয়া দিছো আমি চাওক এটা উইডথটো অপচন 400 পিক্সেল হাইটটো আছে 500 পিক্সেল আমাক যেটো ইনস্ট্ৰাকচন দিয়া আছে সেই হিচাপতে আমি হাইট আৰু উইডথটো সেট হৈছে আৰু 200 KB কো কম হৈছে চাওক অতি কম সময়ৰ ভিতৰতে ইয়াতে ৰিসাইজটো হৈ গল একো আপোনাৰ এডভান্স লেভেলৰ ইয়াতে আপোনাৰ নলেজৰো প্ৰয়োজন হোৱা নাই এনেকৈ আপুনি গোটেইখিনি ডকুমেন্টছ ৰিসাইজ কৰিব পাৰে নেক্সট আহিছো আপোনাৰ যিখন ফটোগ্ৰাফ আৰু যেটো সিগনেচাৰ হেতু লৈ আহিছো ফটোগ্ৰাফাৰ আৰু সিগনেচাৰৰ কাৰণে আপুনি ইয়াতে মই ওয়েবসাইটটো যেতিয়া খুলিব তেতিয়া ইয়াতে ইনস্ট্ৰাকচন ক্লিয়াৰলি দিয়া আছে ফটোগ্ৰাফাৰৰ কাৰণে হাইট হ'ব আপোনাৰ 250 পিক্সেলৰ পৰা 320 পিক্সেলৰ ভিতৰত আৰু উইডথটো এইটো এনেকৈ মেনচন কৰা আছে আৰু সেই হিচাপত আমি সেটটো কৰিম তো আমি ফটোখন উলিয়াই লওঁ ফটোখন এইখন ফটো মই অৰিজিনাল সাইজটো চাই লওঁ ইয়াতে 2.79 MB আছে টোটাল ইয়াক আমি ৰিসাইজ কৰিম তাৰ কাৰণে আমি ইয়াতে ফটোখন সিলেক্ট কৰি ৰাইট ক্লিক কৰিম ৰাইট ক্লিক কৰি আপুনি ওপেন উইথত যাব ওপেন উইথত পেইন্টত ক্লিক কৰিব ই নিজে নিজে পেইন্টত খোল খাই যাব এতিয়া আমি কি কৰিম ইয়াতে আমি ৰিসাইজত ক্লিক কৰিম ৰিসাইজত ক্লিক কৰি আকৌ ৰিসাইজত ক্লিক কৰি আমি মেইনটেইন এস্পেক্ট ৰেশিও এটো আপুনি প্ৰথমতে ডিসিলেক্ট কৰি ল'ব তাৰ পিছত ফটোখন যেনেকৈ হিচাপত ৰিসাইজ কৰিব দিছে সেই হিচাপত আমি ৰিসাইজ কৰিম তো ইয়াতে হাইটটো আমি ৰাখিছো 250 আৰু উইডথটো আমি 150 ৰাখিছো হাইটটো আপোনাৰ কিমান ৰাখিব 250 আৰু উইডথটো আপোনাৰ থাকিব 150 আৰু পিক্সেলটো আপুনি নিশ্চয় সিলেক্ট কৰিব আকৌ এবাৰ কৰিছো হাইটটো আপোনাৰ থাকিব 250 আৰু উইডথটো হ'ব 150 তাৰপিছত ওকে কৰি দিব হৈ গল পিক্সেল ৰিসাইজ হৈ গল তাৰ পিছত আপুনি জাস্ট ইয়াক সেভ কৰিব লাগে সেভ এজত যাব জেপিইজি পিক্সাৰত যাব তাৰপিছত য'ত আপুনি যোনটো ফোল্ডাৰত সেভ কৰে মই এইটো ফোল্ডাৰত সেভ কৰিছো সেভ এটা চাও হক ইয়াৰে সাইজটো কিমান হৈছে হেতু আমি চাই লওঁ আগতে একটু সেভ কৰা এইটো ফাইল হয় সাইজটো সব 32 kbps হৈছে 32 kbps আৰু ওয়েবসাইটৰ ইয়াতে কিমান আছে ম্যাক্সিমাম আমাৰ 35 kbps হ'ব পাৰে আমাৰ 32 kbps হৈছে আৰু আমাৰ ইয়াৰ ৰিজলিউশনটো কিমান হৈছে ৰিজলিউশনটো আমি হিয়াতে মেনশন কৰাৰ ধৰণে আছে 150 পৰা 250 পিক্সেল তো হেনেকুৱা ধৰণে আপুনি যেটো সিগনেচাৰ আছে সিগনেচাৰটো আপুনি এনেকৈ ৰিসাইজ কৰিব পাৰে একেই প্ৰসেছতে আপুনি সিগনেচাৰটো ৰিসাইজ কৰিব পাৰে কেৱল সিগনেচাৰটো পেইন্টত খুলি ল'ব আৰু যেটো হিচাপত ইয়াতে দিয়া আছে মোৰ ৰিকমেন্ডেশন মতে আপুনি যেটো মিনিমাম ৰিজলিউশন দিয়া আছে হেতুহে সেট কৰিব ধৰক ইয়াতে হাইটটো দিয়া আছে আপোনাৰ 100 পিক্সেল আৰু উইডথটো 150 পিক্সেল দিয়া আছে মিনিমাম আপুনি সেই মিনিমামটো ৰাখিব তেতিয়া এটো
যেটো সাইজ আছে হেতু সাইজত ম্যাচ কৰিব নহলে তাতকৈ অলপ বেছি হৈ যাব পাৰে তো আপুনি ইয়াত পেইন্টত খুলি সিগনেচাৰটো 100 পিক্সেলৰ পৰা 150 পিক্সেলৰ ভিতৰত ৰাখিব আৰু এক ধুনিয়াকৈ ৰিসাইজ হৈ যাব তো বন্ধুসকল এনেকে আপুনি যিবিলাক অনলাইন এপ্লাই কৰিব এই দুইটা বস্তুৰ কাৰণে অনলাইন এপ্লাই যিবিলাক কৰিব তাৰ কাৰণে যিবিলাক ফটোগ্ৰাফ ডকুমেন্টছ আৰু সিগনেচাৰ পেইন্টত গৈ খুব সহজ পদ্ধতিত আৰু একদম কম সময়ৰ ভিতৰতে ৰিসাইজ কৰিব পাৰে গতিকে এনেকুৱা ধৰণে আপোনালোকে যিকোনো ধৰণৰ ইমেজ বা ডকুমেন্টছ বিলাক আপুনি ৰিসাইজ কৰিব পাৰিব আৰু যেটো ৰিজল্যুশন আপুনি ওয়েবসাইটত খোজা আছে সেই ৰিজল্যুশন মতে আপুনি বনাব পাৰিব তাৰ বাবে আপুনি কোনো ধৰণৰ বাহিৰত গৈ পইচা খৰচ কৰাৰ কথা নাই আপুনি ঘৰতে বহুত সহজতে আপুনি ইয়াক এনেকুৱা ধৰণে ৰিসাইজ কৰিব পাৰিব গতিকে ভিডিওটো চাই যদি আপুনি ভাল পাইছে তেতিয়াহলে লাইক বাটনটো ক্লিক কৰিব আৰু মোৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব এতিয়ালৈ আহিছো ধন্যবাদ